আজি আমি ইয়াত সমবেত হোৱাৰ মূল কাৰণটো হ'ল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 9 বছৰ 2014 চনত তেওঁ প্ৰথম প্ৰধানমন্ত্ৰী হৈছিলে। 9 বছৰ তেওঁ পূৰ্ণ কৰিলে আৰু অহা এপ্ৰিল মাহত তেওঁ ভাৰতবৰ্ষত যাতে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হয় তাৰ বাবে সংকল্প লবলৈ আমি ইয়াত সকলোৱে সমাবেত হৈছো। সকলোৱে সাজু হ'ব লাগিব যাতে আমি অহা 1 বছৰ ভাৰতীয় জনতা পাৰ্টিৰ বাবে দিনে নিশাই কাম কৰোঁ, দলটোক শক্তিশালী কৰোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে আমি যাতে দেশৰ প্ৰধানমন্ত্ৰী কৰি নিৰ্বাচিত কৰিব পাৰোঁ। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসম আৰু উত্তৰ পূৰ্বাঞ্চলত আমি বিকাশৰ গংগা দেখিছোঁ। আজি যদি ডিফুত মেডিকেল কলেজ হৈছে, কেন্সাৰ হস্পিটাল হৈছে, আজি গুৱাহাটীত এইমছ হৈছে, ৰেলৰ লাইন মিটাৰ গজৰ পৰা ব্ৰডগেজ হৈছে, বন্দে ভাৰত ভিস্তাৰাৰ দৰে আজি ৰেল সেৱা আৰম্ভ হৈছে। আজি আমাৰ গোটেই উত্তৰ পূৰ্বত এৰোপ্লেনৰ বাবে নতুন নতুন বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে। আজি আমাৰ অসম আৰু ভাৰতত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ৰাস্তা ঘাট নিৰ্মাণৰ ক্ষেত্ৰত অভিলেখ স্থাপন কৰা হৈছে। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলখনেই আজি উন্নয়ন আৰু বিকাশৰ নতুন গংগা দেখিবলৈ আজি সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ বাবে আমাৰ ৰাজ্যত বিজেপি চৰকাৰখনে যোৱা 7টা বছৰ আমি অসমৰ জনসাধাৰণক সেৱা কৰিবলৈ সক্ষম হৈছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদাৰ আৰ্থিক সাহায্যৰ বাবে আজি আমাৰ ৰাজ্যখনত অৰুণোদয়ৰ দৰে আঁচনি আমি হাতত ল'ব পাৰিছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সদিচ্ছাৰ বাবে বড়ো চুক্তি, কাৰ্বি চুক্তি, আদিবাসী চুক্তি আজি আমি স্বাক্ষৰ কৰি আমাৰ ৰাজ্যখনত আজি শান্তি আৰু সম্প্ৰীতিৰ এক নতুন দিগন্ত আমি বোৱাব পাৰিছিলোঁ। যোৱাবাৰ যেতিয়া বানপানী হৈছিলে ডিমা হাছাও জিলাত ৰেলগাড়ী বাগৰি পৰিছিলে, ৰেল ষ্টেচন পানীয়ে উৰুৱাই লৈ গৈছিলে। মাত্ৰ 2 মাহৰ ভিতৰতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক ৰেল ষ্টেচন দুবাৰকৈ নতুনকৈ বনাই দিছিলে, ৰেলগাড়ীৰ সেৱা আৰম্ভ কৰিছিলে। যেতিয়া ডিমা হাছাও জিলাত বানপানী আছিলে, যিটো সময়ত ৰাস্তা কাটি নোহোৱা হৈ গৈছিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত হেলিকপ্টাৰেৰে তাত আমি খোৱা বস্তু লৈ গৈছিলোঁ, পেট্ৰল লৈ গৈছিলোঁ, ডিজেল লৈ গৈছিলোঁ আৰু আজি ডিমা হাছাও জিলাৰ সম্পূৰ্ণ ৰাস্তা ঘাট নতুনকৈ নিৰ্মাণ কৰাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক উদাৰ আৰ্থিক সাহায্য দিছে। আজি আমাৰ কাৰ্বি আলং জিলাৰ বৈঠালাংছুৱে হওক বা বাকী 3টা বিধানসভা সমষ্টিতে হওক, আজি আমি এটাকৈ উন্নয়নমূলক কাম হাতত লৈছোঁ। যোৱা যেতিয়া কাউন্সিলৰ ইলেকশ্যন আহিছিলে, সেই সময়ত মই যিমান ৰাস্তা ঘাটৰ প্ৰতিশ্ৰুতি দিছিলোঁ, যোৱা কেইদিনমান আগতে আমি তাৰ বহুকেইটা ৰাস্তাৰ কাম ডিফু চহৰত মিটিং পাতি আমি উদ্বোধন কৰি থৈ গৈছোঁ।